আমি বিটিসি অফিস বন্ধ করিম, তাতো আমি হাঙ্গার স্ট্রাইক করিম। গণতান্ত্রিক আমার আন্দোলন চলিব। যদি প্রয়োজন হয় বিটিসি অফিসর যেটো গেট আমি তালা মারিম। এই আন্দোলন চলিছে, সিভিল হসপিটাল হস্তান্তর করা চলিব। ভালকে ডেভেলপ কৰি পেলাই আমাৰ কেঞ্চাৰ পেচেণ্টছবিলাকে যেন মুম্বাই কোনোবা চেন্নাইত যাব লগা নহয়। এইবোৰ কামটো কৰক। কিন্তু চিভিল হস্পিটেলটোহে প্ৰথম থাৰ্ড গেট খুলি পেলাই চিভিল হস্পিটেলটোহে শেষ কৰি পেলাই ধ্বংস কৰি পেলাই মেডিকেল কলেজ স্থাপন কৰাৰ যি সপোন বা উদ্দেশ্য সেইটো কেনেকৈ আহিল, সেইটো কেনেকৈ হ'ব পাৰে। গতিকে আমি প্ৰটেষ্ট কৰিম। 4 দিন ধৰি আমি ইয়াতে বহি পেলাই ধৰ্ণা দি আছোঁ। আমি আশা কৰিম এই গণতান্ত্ৰিক যি আন্দোলন কৰি আছে ৰাইজে, চৰকাৰে শুনিব আৰু ৰাইজৰ যিটো আশা আকাংক্ষা এইটো চৰকাৰে শুনি পেলাই মানে সাব্যস্ত কৰিব। আৰু যদি উঠাই লৈ যাব বিচাৰিছে আমি সেইটো হ'বলৈ নিদিওঁ। কালিৰ পৰা আমাৰ আন্দোলন আৰু বেছি জোৰদাৰ হ'ব। আমি গোটেই টাউনৰ কালি ৰেলী কৰিম, য'ত প্ৰত্যেক জাতি গোষ্ঠীয়ে ভাগ ল'ব। আৰু মই আহ্বান জনাওঁ সকলোকে দলে বলে যেন ওলাই আহে আৰু সহায় কৰে। এই চিভিল হস্পিটেলখন কোনো পধ্যেই আমি শেষ হ'ব নিদিওঁ। আৰু এইখিনিতে আৰু চৰকাৰে যদি নামানে আমি বিটিসি অফিস বন্ধ কৰিম, তাতো আমি হাঙ্গার স্ট্রাইক কৰিম। গণতান্ত্রিক আমার আন্দোলন চলিব। যদি প্রয়োজন হয় বিটিসি অফিসর যেটো গেট আমি তালা মারিম। সিভিল হস্পিটাল কোকরাঝাৰৰ এইখন হল ওয়ান অফ দি ওল্ডেস্ট মানে সবচেয়ে পুরানা হস্পিটাল আমার বড়োলেণ্ড অঞ্চলত। আৰু সিভিল হস্পিটাল বুলি যদি কয় এইখনে প্ৰথম সিভিল হস্পিটাল গোটেই ইটো অঞ্চলত। আৰু ইয়াৰ দ্বাৰা ইমান যুগ গৰীব দুখীয়া ৰাইজে ইয়াৰ পৰা মানে সহায় পাইছে, চিকিৎসা পাইছে। আজি এই চিভিল হস্পিটালখন ৰূপনাথ ব্ৰহ্মৰ নামত থোৱা গৈছে। এতিয়া ৰূপনাথ ব্ৰহ্ম কোন হয় এইটো মই প্ৰথমতে ক'ম। ৰূপনাথ ব্ৰহ্ম অকল এজন মন্ত্ৰী আছিল, বড়ো নেতা আছিল। সেই চকু দি চাব নালাগে। মই জাষ্ট ৰাইজক এটা কথা ক'ম, কিয় ৰূপনাথ ব্ৰহ্মৰ নামৰ এই চিভিল হস্পিটালখন থোৱা গৈছে। আৰু সেই চিভিল হস্পিটালখন যদি উঠাই দিয়া হয় ৰূপনাথ ব্ৰহ্মৰ নিচিনা এজন ব্যক্তিৰ নামটো আমি কেনেকৈ মানে ধ্বংস কৰা হ'ব, অন্যায় কৰা হ'ব। 1905 জুলাইত যেতিয়া ব্ৰিটিছ চৰকাৰে পাৰ্টিশ্যনত বেংগল ডিক্লেৰেশ্যন কৰিছিলে, সেইটো সময়ত ইষ্ট বেংগল ৱেষ্ট বেংগল কৰিছিল। আৰু পুৰাণা গোৱালপাৰা, এতিয়া কোকৰাঝাৰ, ধুবুৰী, চিৰাং, বঙাইগাঁও, গোৱালপাৰা আৰু সাউথ শালমাৰা এই গোটেই ডিষ্ট্ৰিক্টটো ইষ্ট বেংগলৰ লগত চামিল কৰা হ'ব বুলি সিদ্ধান্ত হৈছিল। সেইটো সময়ত অসমৰ কোনো ডাঙৰ নেতাবিলাকে প্ৰটেষ্ট কৰা নাই। ৰূপনাথ ব্ৰহ্ম আৰু এই জাগাৰ ট্ৰাইবেল নেতাবিলাকে জবৰদস্ত ভেহেমেণ্টলি অপ'জ কৰি পেলাই যে আমি ইষ্ট পাকিস্তানৰ লগত নাথাকিম, পাকিস্তান নহয় এইটো ইষ্ট বেংগলৰ লগত নাথাকিম, আমাক অসমৰ লগতে থ'ব লাগে বুলি ভেহেমেণ্টলি অপ'জ কৰাৰ কাৰণে আজি এই পুৰাণা গোৱালপাৰা এতিয়াৰ 6টা ডিষ্ট্ৰিক্টে এতিয়ালৈকে ভাৰতৰ লগত আছে, ভাৰতৰ মেপত আছে আৰু অসমৰ লগত আছে। এই তেনেকুৱা ব্যক্তি ৰূপনাথ ব্ৰহ্মৰ নামৰ এইখন চিভিল হস্পিটাল নাম দিয়া গৈছে। এতিয়া মেডিকেল কলেজ স্থাপন হৈছে কোকৰাঝাৰত। আমি মেডিকেল কলেজ স্থাপন কৰা ব্যক্তি আমাৰ BPF দলৰ শাসনকালত BTCৰ হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত কোকৰাঝাৰত মেডিকেল কলেজ স্থাপন হৈছে। এই মেডিকেল কলেজখন নতুন এতিয়াৰ নিউ টেকন'লজি, এডভান্স টেকন'লজিৰ মেডিকেল ছায়েন্সৰ টেকন'লজি গোটেই এপ্লাই কৰি পেলাই ইয়াত স্থাপন কৰি পেলাই এই অঞ্চলৰ ৰাইজক স্বাস্থ্যৰ ব্যৱস্থাটো প্ৰভাইড কৰিব লাগে। এইটোৱে আমাৰ মকচদ। আমি সেইটোকে আশা কৰি পেলাই উদ্দেশ্য লৈ পেলাই মেডিকেল কলেজটো জবৰদস্ত আন্দোলনৰ দ্বাৰা মানুহ মৰিছে, ইয়াৰ কাৰণে জেলত যাব লগা হৈছে। এইবোৰ ইতিহাসটো আপোনালোকে সকলোৱে জানে, ৰাইজে সকলোৱে জানে। মেডিকেল কলেজ আজি হৈছে, কিন্তু মেডিকেল কলেজ স্থাপন হোৱাৰ মিনিং সেইটো নহয় যে কোকৰাঝাৰৰ
এই ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটালখন উঠাব লাগে সেইটো নহয় মেডিকেল কলেজখন হৈ থাকক যিমান আধুনিক টেকন'লজি আছে তাতে ইন্ট্ৰডিউচ হওক কিন্তু এই ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটালখন কিয় উঠাব লাগে আজি আসাম চৰকাৰে সিদ্ধান্ত লৈছে আমি দেখিছোঁ এটা মিটিঙত স্বয়ং চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই কৈছে যে ইয়াৰ 4th গ্ৰেড 3rd গ্ৰেড যিমান টেকনিচিয়ান যিমান মেন পাৱাৰ আছে নাৰ্ছ ডক্টৰ মেডিকেল কলেজত এটাচ কৰা হ'ল ইয়াত যিমানবোৰ টুলছ মানে যাৱতীয় বস্তু আছে আপোনাৰ ব্লাড বেংকৰ পৰা আৰম্ভ কৰি টেষ্ট কৰা মেচিনাৰীৰ পৰা আৰম্ভ কৰি ইয়াৰ চেয়াৰ টেবুল গোটেইটো মেডিকেল কলেজত লৈ যোৱা হ'ব বুলি কৈছে